ৰমজান মাহৰ তাৰিখ ঘোষণা কৰিলে আৰবৰ জ্যোতিৰ্বিজ্ঞান সংগঠনে। কেতিয়াৰ পৰা আৰম্ভ হ'ব ৰোজা? ঈদ উল ফিতৰ কোনদিনা হ'ব? সবিশেষ জানিবলৈ শেষলৈকে চাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুবিধা কৰি দিয়ক। সংযুক্ত আৰব আমিৰাটৰ জ্যোতিষ বৈজ্ঞানিক সংস্থাই 2024 চনত পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ সম্ভাৱ্য তাৰিখ ঘোষণা কৰিছে। জ্যোতিৰ্বিজ্ঞানিক গণনা অনুসৰি পবিত্ৰ ৰমজান মাহ 11 মাৰ্চ সোমবাৰে আৰম্ভ হ'ব পাৰে। সংস্থাটোৰ অধ্যক্ষ ইব্ৰাহিম আল জুৰৱানে নিশ্চিত কৰিছে যে ৰমজান শীতকালৰ সৈতে আৰম্ভ হ'ব। তেওঁ কৈছিল যে 2031 চনলৈকে পৰৱৰ্তী ৰমজান মাহ অৰ্থাৎ 1453 হিজৰী শীতকালত আৰম্ভ হ'ব। ইব্ৰাহিম আল জাৰৱানে কৈছিল যে ৰমজান শৰৎকালত আৰম্ভ হ'ব। ৰমজান হৈছে ইছলামিক বৰ্ষপঞ্জীৰ নৱম মাহ। হিজৰী বৰ্ষপঞ্জীৰ আন সকলো মাহৰ দৰে চন্দ্ৰ দেখাৰ ওপৰত নিৰ্ভৰ কৰি ৰমজান মাহ আৰম্ভ হয়। ইছলামিক বৰ্ষপঞ্জীৰ প্ৰতিটো মাহৰ আৰম্ভণিৰ তাৰিখ চন্দ্ৰ দেখাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। সোমবাৰে ইংৰাজী দৈনিক খালিজ টাইমছত দিয়া এক প্ৰতিবেদন অনুসৰি আৰব কৰ্তৃপক্ষই প্ৰতি বছৰে ৰমজান মাহ আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। জ্যোতিৰ্বিজ্ঞানৰ গণনাবোৰে কেৱল ইছলামিক বৰ্ষপঞ্জীৰ প্ৰতিটো মাহৰ আৰম্ভণিৰ সম্ভাৱ্য তাৰিখৰ পূৰ্বানুমান কৰে। অন্যান্য ইছলামিক দেশৰ দৰে সংযুক্ত আৰব ইমাৰতেও ইছলামৰ আটাইতকৈ পবিত্ৰ চহৰ মক্কাত চন্দ্ৰ দৰ্শন সমিতিৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে চন্দ্ৰ দৰ্শন কৰি ৰমজানৰ আৰম্ভণি চিহ্নিত কৰে। ৰমজান মাহৰ আৰম্ভণি সাধাৰণতে নতুন চন্দ্ৰ দেখাৰ ওপৰত নিৰ্ভৰ কৰে আৰু পবিত্ৰ মাহটো 29ৰ পৰা 30 দিন থাকে। ইয়াৰ পূৰ্বে 31 ডিচেম্বৰত সংযুক্ত আৰব আমিৰাটৰ ইছলামিক পৰিক্ৰমা আৰু দাতব্য কাৰ্যকলাপ বিভাগৰ ৱেবছাইটত প্ৰকাশিত হিজৰী বৰ্ষপঞ্জীয়ে কৈছিল যে দেশখনৰ ৰমজান মাহ 12 মাৰ্চ অৰ্থাৎ মঙলবাৰে আৰম্ভ হ'ব। সেই সময়ত দেশত বতৰ তুলনামূলকভাৱে ঠাণ্ডা থাকিব। ৰমজান মাহত দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকে। কিন্তু সোমবাৰে দেশখনৰ জ্যোতিৰ্বৈজ্ঞানিক সংস্থাটোৱে ভৱিষ্যৎবাণী কৰিছিল যে ৰমজান মাহ 11 মাৰ্চত আৰম্ভ হ'ব পাৰে। 2023 চনৰ তুলনাত অহা বছৰ ৰমজান ৰোজাৰ সময় ছুটি হ'ব। মুছলমানসকলে পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনটোত 13 ঘণ্টা 16 মিনিটৰ বাবে খাদ্য আৰু পানীয়ৰ পৰা বিৰত থাকিব। অৱশ্যে মাহটোৰ শেষৰ উপবাসৰ সময় প্ৰায় 14 ঘণ্টা হ'ব আৰু ইয়াৰ আগতে 2023 চনত দেশত উপবাসৰ ম্যাদ 13 ঘণ্টা 33 মিনিটৰ পৰা 14 ঘণ্টা 16 মিনিটৰ ভিতৰত আছিল। ISEAD ৱেবছাইট অনুসৰি ৰমজান 2024 চনত 29 দিন চলিব বুলি আশা কৰা হৈছে। সেই অনুসৰি আৰবত ৰমজানৰ অন্তিম দিনটো অহা বছৰৰ 4 এপ্ৰিলত হ'ব। ৰমজানৰ শেষত বিশ্বজুৰি মুছলমানসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ ঈদ উল ফিতৰ উদযাপন কৰা হয়। 2024 চনত দেশৰ বাসিন্দাসকলে ঈদ উল ফিতৰ উপলক্ষে দীঘলীয়া ৰাজহুৱা বন্ধ পাব। চৰকাৰে ইতিমধ্যে 29 ৰমজানৰ পৰা 3 শাৱালীলৈ ৰাজহুৱা বন্ধ ঘোষণা কৰিছে। ইয়াৰ সৈতে শনিবাৰে আৰু দেওবাৰে সাপ্তাহিক বন্ধ যোগ দিয়া হ'ব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ পেজটো ফ'ল' কৰি ৰাখিব। নিউজ ডেস্ক ৰিপৰ্ট ৱেষ্ট আছাম।